নীলা নীলা আকাশৰ হেঙুলীয়া আভা, সেউজীয়াই ঢাকি ধৰা পুৱতি বেলা। আহকচোন আকৌ এবাৰ সকলোৱে পুনৰ এখন নতুন ঠাইৰ সন্ধানত যাওঁ। পুনৰ এবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এক বিশেষ ঠাইলৈ, যোৰহাটৰ পিকনিক স্পট বুলি সকলোৱে চিনি পায়। গতিকে সেই ঠাইখন হৈছে বাঘমৰা উইণ্টাৰ কাৰ্নিভেল, আৰু তাতে মই আছোঁ আজি। এনেই আহিছিলোঁ, ভাবিছোঁ আপোনালোককো দেখাই দিওঁ। এতিয়া পিকনিকৰ যিহেতু ছিজন আহি আছে, গতিকে পিকনিকৰ সময়ত মানুহ যথেষ্ট পৰিমাণে হ'ব। গতিকে আহকচোন চাওঁ। এতিয়া মই আপোনালোকক বাঘমৰাৰ যি আহিছিলোঁ, এই তাৰ ভিতৰৰ ঠাইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাবচোন কিমান ভাল লাগে। এই ঠাইখন আহিবলৈ হ'লে যোৰহাটৰ মালোৱালিয়েদি হৈ দগাঁৱেদি হৈ এলেংমৰা যি ঠাইখন আছে তাৰ পৰা পাৰ হৈ কলবাৰীয়েদি অলপ আহিলেই এই ঠাইখন পাব। আৰু যিহেতু ব্ৰহ্মপুত্ৰই এৰি যোৱা এৰাসুতি, গতিকে একদম কাষতে, আৰু আহিবলৈ ইমানকণটো সোমাই আহিবই লাগিব, তেতিয়াহে আপোনালোকে এই ঠাইখন পাব। আপোনালোকক এই ঠাইখন মই আগতীয়াকৈ দেখুৱাৰ কাৰণ এটাই, যে মানুহৰ এতিয়া সময়খিনি হৈছে পিকনিক খোৱাৰ সময়। গতিকে পিকনিকৰ কাৰণে মানুহে ঠাই বিচাৰি ফুৰে, আৰু সেইবাবেই মই আপোনালোকক ভিডিঅ'টো আগতীয়াকৈ দেখাইছোঁ। আপোনালোকে যদি বিচাৰে তেন্তে এই ঠাইলৈ আহিব পাৰে। ইয়াতে থকাৰো সুবিধা আছে। এইটো হৈছে কটেজ, গতিকে যদিহে কোনোবাই থাকিব বিচাৰে তেন্তে থকাকৈও আহিব পাৰে, আৰু এখিনি সেউজীয়া সময় খুব সুন্দৰকৈ উপভোগ কৰিব পাৰে। হেল্ল' এভৰিৱান, মই যিহেতু আজি ইয়ালৈ আহিছোঁ, গতিকে ইয়াৰ বিষয়ে অলপ ভালদৰে বায়ে কৈ দিব যে আপোনালোক কেনেকৈ ইয়াত থাকিব পাৰে বা কি ধৰণৰ। বা ইয়াতে থাকে, গতিকে বাক সুধোচোন আহক। বা নামটো কৈ দিয়ক। মোৰ জোনদলে বুলি ক'লে এনে চিনি নাপায়। আৰু এই ঠাইখিনিত কেনেকৈ মানুহ আহিব পাৰে বা ইয়াত থকা মেলাটো? এনেই চবে পিকনিক স্পট বুলি জানে তোমাৰ, কিন্তু এইটো আমাৰ কেম্প চাইট হয় ভিতৰখিনি। ইয়াতে তোমাৰ ৰাতি ষ্টে' কৰিব পাৰিব। তাৰপিছতে কটেজ আছে আৰু টেণ্টো আছে থাকিব পৰা। তাৰপিছত ইয়াতে খোৱা বোৱা দিনতো আহিব পাৰে, এনেই বহি মেলি খাবও পাৰে, চব পোৱা যায় ইয়াতে। পিকনিকৰ ছিজনো আহিছে, খুলিলে এতিয়া বৰ্তমান। আৰু এইখিনি আমি বনাই আছোঁ, ডেক'ৰেশ্যন কমপ্লিট হোৱা নাই। আৰু লগতে তোমাৰ 7-8 জানুৱাৰীত তোমাৰ ফেষ্টিভেলো আছে। প্ৰত্যেক বছৰে হয় বাঘমৰা উইণ্টাৰ কাৰ্নিভেল ফেষ্টিভেল বুলি। তো এতিয়াও হ'ব, সকলোৱে আহিব পাৰা। টিকেটৰ কাৰণে আমাৰ এডভেঞ্চাৰ ডেষ্টিনেশ্যন অফিচিয়েল বুলি এটা
পেজ আছে, সেই পেজটো ফ'ল' কৰিব পাৰা, তো তাতে টিকেট বুক কৰিব পাৰা, তেনেকৈ আৰু ইয়াতে মিউজিক প্ৰগ্ৰাম হ'ব, চাব আহিব পাৰা, আৰু কিবা কিবি এইবোৰ এডভেঞ্চাৰ এক্টিভিটিছ হ'ব, সেইখিনি যদি কোনোবা ইণ্টাৰেষ্টেড হয় দেন আহিব পাৰা। আৰু ইয়াত ট্ৰেডিশ্যনেল ফুড খাবৰ কাৰণে আহিব পাৰা আৰু সেয়াই, গতিকে আপোনালোক আহিব, আহি নিশ্চয় এই ঠাইখিনিত ভাল পাব আপোনালোকে আহি। বহুত মানে নেচাৰেল হয় জেগাখিনি আৰু বহুত ঠাণ্ডা হয়নে, সেইটো কাৰণে আহিব। লগতে এইখন ব্ৰহ্মপুত্ৰখন ওচৰতে আছে ন, গতিকে মেইনখন নহয়, এইটো এনেই সুঁতি হয় আৰু ব্ৰহ্মপুত্ৰৰ সুঁতি, গতিকে আপোনালোক আহিব, ভাল পাব নিশ্চয়। ইয়াতে বহুত পৰিমাণে বগৰী গছ আছে, যিফালে চাব সেইফালে বগৰী গছ দেখিব। পাছফালে দেখিছে ন, ইয়াতে বহুত বগৰী গছ আছে। আপোনালোক আহিলে বগৰী এতিয়াতো কলি হৈ আছে অলপ তথা মানে আপোনালোকে আহিলে খাবলৈ পাৰিব, গতিকে আহিব আৰু বগৰী খাব পাৰিব। মানে মেইন কথা সেইটোৱে, বহুত বেছি বগৰী গছ আছে ইয়াত, গতিকে আহিব। আৰু অন্য ধৰণৰ নহয়, মানে আমাৰ ইয়াৰ বগৰীটো অলপ বেলেগ ধৰণৰ, মানে খাই বহুত ভাল লাগে। মানে এতিয়া যদিও কেঁচা হৈ আছে, অলপ মিঠা সোৱাদ এটাও আছে, মানে তেনেকুৱা। অলপ সময় বগৰী গছৰ ছাঁতে বহিলোঁ। ঠাইখন আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়, গতিকে আৰু ঠাইখনলৈ যাওঁ বুলিলে হঠাৎ যোৱাটো ধৰি লওক চিন্তা কৰিবলগীয়া কথা। সময়ৰ সুবিধা অসুবিধা সকলোখিনি মিলাই মেলিহে ঠাইখনলৈ যোৱা হয়। আৰু এই ঠাইখন মই আপোনালোকৰ সুবিধাৰ্থেই দেখাইছোঁ, গতিকে আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। কিন্তু এজোপা শুকলতি গছ চিনি পাইছেনে আপোনালোকে? সম্পূৰ্ণ কেম্পাছটোৱে মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু যেতিয়া আপোনালোক আহোঁতে কিন্তু লগত গৰম কাপোৰ পিন্ধি মেলি ভালকৈ আহিব দেই, কাৰণ নৈৰ কাষৰ বতাহ খুব ঠাণ্ডা আৰু খুব ঠাণ্ডা বতাহ মাৰি আছে, গতিকে যিমান পাৰে নিজেই সচেতন হৈ আহিলে ভাল। লগতে আপোনালোকে জনাবচোন মোৰ এই যাত্ৰাৰ সহযোগী হৈ আপোনালোকৰ বাৰু কেনে লাগিছে। মোৰ নিজা অনুভৱেৰে কওঁ, ঠাইখিনি যিমানেই সেউজীয়া, যিমানেই নীলা, ঠিক সিমানেই ঠাণ্ডাও। গতিকে নিজে আহোঁতে সেই কথাখিনি সাৱধান হ'ব। আৰু সৰু ল'ৰা ছোৱালী যদি লগত আনে তেওঁলোকক কিন্তু গৰম কাপোৰ নিশ্চয় পিন্ধাই আনিব। আৰু আপোনালোকে নিজে নিপিন্ধিলেও অন্ততঃ গৰম কাপোৰ নিজৰ লগত লৈ আহিব।
এই ভিডিঅ'টো মই বনাওঁতে মই তিনিবাৰ মই এই ভিডিঅ'টো খেলি মেলি হৈছে আৰু সেইবাবে আপোনালোকে মোৰ কষ্টটো চাই পেলাই এই ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ যাতে নাপাহৰে কমেণ্ট কৰি জনালে মোৰ ভাল লাগিব আৰু মোৰ কষ্টখিনি সাৰ্থক হৈছে বুলি মই ভাবিম মই এই ঠাইখনলৈ আহি ভালেই পালোঁ বাৰু আপোনালোকে কেনে পালে আৰু ভিডিঅ'বোৰ চাই ভাল পাইছেনে নাই গতিকে মোক কমেণ্ট কৰি জনাবচোন আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই